নমস্কাৰ বন্ধুসকল, মই পুনৰ এটা ভিডিঅ' নতুনকৈ উলিয়াই আনিছোঁ আপোনালোকৰ বাবে। বিবাহিত স্বামী স্ত্ৰীৰ বাবে বিশেষকৈ পত্নীৰ সেন্দুৰকণ সদায় যাতে সৌভাগ্যৱান হৈ থাকে তেওঁৰ জীৱনটো, তাৰ বাবে ছোৱালীকালৰ পৰা যেতিয়া আমি বোৱাৰীকাললৈ আহোঁ, আমাৰ বোৱাৰীৰ জীৱনত বহুত নীতি নিয়ম মানিব লগা হয় যাতে আমি সৌভাগ্যৱতী হৈ থাকোঁ, সদায় সুখেৰে থাকোঁ, সদায় ৰঙা কাপোৰ সাজ আমি পিন্ধি থাকিব পাৰোঁ। তাৰ বাবে এই ভিডিঅ'টো দুগুট কৰি আনিছোঁ। এইটো আপোনালোকে ভালদৰে মন কৰক, উপায় কিছুমান দিছোঁ, শুনিব আৰু কৰিব। আমাৰ ইনফৰমেশ্যন লিংকটো পুনৰ কৈছোঁ, অসমীয়াতে খবৰ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব যদি কিবা জানিবলগীয়া থাকে। স্বামী স্ত্ৰীৰ সম্পৰ্কটো, নতুনকৈ বিবাহিত সম্পৰ্কটো অতি মধুৰ। গতিকে এই সম্পৰ্ক আমি বজাই ৰাখিবৰ বাবে কিছুমান নীতি নিয়ম আমি বোৱাৰীৰ জীৱনত কৰিব লগা হয়। তাৰ বাবে আমি এইখিনিক মানি চলিলে ভাল। হিন্দু ধৰ্মৰ বিবাহিত নাৰীৰ প্ৰথম অলংকাৰ হৈছে সেন্দুৰ। গতিকে সেন্দুৰখিনি আমি সদায় যাতে শিৰত লৈ থাকিব পাৰোঁ, তাৰ বাবে কিছুমান নীতি নিয়ম কৰিব লাগে। বিয়াৰ পাছত সদায় আমি সেন্দুৰ পৰিধান কৰিব লাগে আৰু সেন্দুৰ লওঁতে সদায় আমি অনামিকা আঙুলিটোৰে সেন্দুৰ ল'ব লাগে। কেৰা আঙুলিৰ কাষৰটো সেই অনামিকাত। আৰু পৰাপক্ষত সেন্দুৰ অসুবিধা হোৱা দুদিন ল'ব নালাগে। 3 দিনৰ পাছত আপুনি লওক, 3 দিনৰ দিনা গা চা ধুই পেলাই সেন্দুৰকণ ল'ব লাগে। আৰু সেন্দুৰ গামোচাৰে মুচিব নালাগে। গামোচাৰে সেন্দুৰ মুচিলে বেয়া বুলি কোৱা হয়। আৰু দক্ষিণ ফালে মুখ কৰি পেলাই পৰাপক্ষত সেন্দুৰ ল'ব নালাগে। সেন্দুৰ সদায় অন্য ফালে ল'ব লাগে। আৰু ভৰি যদি কেনেবাকৈ পৰি যায়, ভৰিৰে গচকিব নালাগে। তাৰ উপৰি সেন্দুৰ পিতলৰ বাচনত, মানে ৰূপৰ বাচনত, পাত্ৰত থ'ব নালাগে। কাঠৰ পাত্ৰত থ'ব পাৰে আপুনি সেন্দুৰ, গতিকে কাঠৰ পাত্ৰত ৰাখক। চিচাটো ৰাখিব নালাগে। তাৰোপৰি বেডৰুমৰ কথা ক'ম মই আজি। বেডৰুমতো আমি কিছুমান নীতি নিয়ম মানি চলিব লাগে। বেডখন সদায় বিয়াৰ এবছৰলৈকে যাতে চেঞ্জ কৰিব নালাগে। আচবাববিলাক সকলোখিনি চেঞ্জ নকৰাই ভাল। বিশেষকৈ কিন্তু বেডখন আপুনি প্ৰথমতে মিলাই ল'ব লাগে যে কোনটো দিশত দিব। পূব দিশত হ'লে ভাল, সেইবাবে পূব দিশৰ ফালেই মূৰ কৰি পেলাই বেডখন ৰাখিব লাগে। তাৰ পাছত ইচ্ছা কৰিলে চেঞ্জ কৰিব পাৰে। তাৰপিছত কইনাৰ লগত ক'লা ৰঙৰ বেড কভাৰ আদি আনিব নালাগে। ক'লা একো বস্তু ননাই ভাল। তাৰপাছত ৰাতিপুৱা সদায় স্বামীক ভৰিত ধৰি সেৱা এটা কৰি, তেওঁ লাগিলে শুয়ে থাকক, তেওঁৰ চৰণত সেৱা এটা কৰি ল'লে স্বামীৰো আয়ুস বাঢ়ে, আপোনাৰ সংসাৰখনো সুখ হয়। এনেকুৱা একো কাম কৰিব নালাগে যাতে মানে আমাৰ সংসাৰখন দুখৰ হয়। গতিকে আমি আমাৰ সেন্দুৰখিনিৰ কাৰণে এই নিয়মখিনি মানি চলিব লাগে। বহুত নিয়ম আছে, মই এটা এটাকৈ কৈ যাম, মানি চলিব। তাৰপিছতে আমাৰ দাম্পত্য জীৱনৰ কাৰণে স্বামীয়ে ভাত খাওঁতে অকণমান ভাত কইনাজনীৰ কাৰণে থৈ যাব লাগে, মানে ৱাইফৰ কাৰণে, যাতে তেওঁ মানে এইটো নিয়ম কৰিলে ভাল হয়। মূৰ ধুওঁতে সদায় সোমবাৰ, বুধবাৰ এইবোৰত ধুব লাগে। শুকুৰবাৰ আৰু দেওবাৰে এভইড কৰিব লাগে। শুকুৰবাৰে আৰু দেওবাৰে মূৰ ধুলে মানে স্বামীৰ কাৰণে বেয়া। গতিকে আপোনালোকে মূৰ ধুওঁতে এইটো মানিব। তাৰোপৰি এটা নিয়ম হৈছে আমাৰ কইনাৰ সাজযোৰ। কইনাই যিযোৰ সাজ পিন্ধি পেলাই আমি বিয়াত বহোঁ, সেই সাজযোৰ বেলেগ মানুহক পৰিধান কৰিবলৈ দিব নালাগে। সেই সাজযোৰ কেতিয়াও দিব নালাগে। সেইযোৰ তেওঁৱেই অকল পৰিধান কৰিব লাগে। কোনোবা লগৰ ছোৱালীয়ে হওক, কোনোবাই হওক, খুজিলে দিব নালাগে। তাৰোপৰি বিয়াৰ পাছত পটককৈ সেন্দুৰখিনি কিবা কাৰণত বেয়া হ'ল, মুচি পেলাব নালাগে। যে আপুনি সেন্দুৰকণ বেয়া হৈছে, লাহেকৈ কিবা এখন দি, কিন্তু গামোচা দি পৰাপক্ষত সেন্দুৰ নুমুচিব, তো মই কৈছোঁ। এনেকুৱা একো নিয়ম নকৰিব যি আমাৰ মানে দুৰ্ভাগ্যৰ চিন হয় আমাৰ জীৱনত। গতিকে এবছৰলৈ পৰাপক্ষত নিয়মখিনি মানি চলক, যাতে আমি গোটেই জীৱন বৃদ্ধ অৱস্থালৈকে নিজৰ স্বামীৰ সেৱাত থাকিব পাৰোঁ, আমাৰ জীৱনটো সুন্দৰ হয়। বহুত মানুহে আধা বয়সতে নিজৰ জীৱনলৈ দুৰ্ভাগ্য কঢ়িয়াই আনে, কিন্তু আমি নিবিচাৰোঁ যে কাৰো জীৱনত তেনেকুৱা হওক। গতিকে আমাৰ জীৱনবোৰ ৰঙীন হ'বলৈ হাতৰ মেহেন্দি সদায় মানে জেতুকাখন ৰঙীন হৈ থাকক, তাৰ বাবে এই নিয়মখিনি মই উলিয়াইছোঁ, যাতে বৃদ্ধ অৱস্থালৈকে আমি স্বামীৰ সেৱা কৰি থাকিব পাৰোঁ। আমাৰ জীৱনটো অকলশৰে বা কিবা কাৰণত বিয়াখন ভাঙি যায়, এনেকুৱা হয়, সেইবোৰ কৈ যাতে নহয়, তাৰ বাবে আমি অকলশৰীয়া জীৱন কটাব নালাগে। তাৰ বাবে কৰিছোঁ এই নিয়মখিনি। তাৰপিছতে আপোনালোকে কিছুমান নিয়ম আছে, এইখিনি হৈছে যদি আপোনাৰ ঘৰত সেন্দুৰ শেষ হৈছে, আপোনাৰ সেন্দুৰদানি, সেইটোতো পৰাপক্ষত শেষ নহয়, তেতিয়া আপুনি সেন্দুৰদানি শেষ হ'লে আপুনি নিজৰ স্বামীক, মানে হাজবেণ্ডক কেতিয়াও নক'ব যে মোৰ সেন্দুৰ শেষ হৈ গ'ল, মোক আনি দিয়া আজি এই মুহূৰ্তত লাগে, এনেকুৱা টাইপৰ কথা নক'ব। আপোনাৰ সেন্দুৰ শেষ হৈ গ'ল, ওচৰৰ কাৰোবাক আনিবলৈ দিব পাৰে বা নিজে পইচা লৈ পেলাই আনি ল'লেই হ'ল। কিন্তু নিজৰ হাজবেণ্ডক ক'ব নালাগে যে মোৰ সেন্দুৰ আজি শেষ হৈ গ'ল, গতিকে সেন্দুৰ আনি দিয়ক।
তাৰ পাছতে আপুনি আৰু এটা নিয়ম কৰিব পাৰে, যেতিয়া হাজবেণ্ড আপোনাৰ ঘৰৰ পৰা ওলাই যায়, ধৰক ক'ৰবালৈ ওলাই গৈছে, অফিচলৈ গৈছে, আৰু আপুনি হয়তো আজি সোনকালে দিবলৈ নোৱাৰিলে, ঝাৰু লগাব নোৱাৰিলে ঘৰত, কিন্তু তেওঁ ওলাই যোৱাৰ লগালগ কেতিয়াও মানে ঘৰটো ঝাৰু নিদিব। অলপ দেৰি পিছত আপুনিতো গম পাব যে 10 মিনিটত বা 15 মিনিটত পায়, তেতিয়া আপুনি ঝাৰু মাৰিব ঘৰটোত, কিন্তু লগালগ মানে ঝাৰু মাৰিব নালাগে কোনোবা ওলাই যোৱাৰ লগালগ। এই অকল স্বামীৰ ক্ষেত্ৰতে নহয়, নিজৰ মানে এইটো মানে ঘৰৰ যিকোনো মানুহ এজনেই যদি ওলাই যায়, আমি সৰু সৰু নিয়মখিনি আমাৰ সৌভাগ্যৱত জীৱনৰ কাৰণে মানি থাকিব লাগে। এই নিয়মখিনি মানি চলিলে মানে আমাৰ জীৱনটো সুখৰ হয়। সাধাৰণতে আমাৰ বোৱাৰী জীৱনত বিবাহিত নাৰীৰ কিছুমান মানে বস্তু থাকে, চিংগাৰ বুলি কয় যাক, সেই জেতুকা হওক, সেন্দুৰ হওক, এই বস্তুবিলাকৰ মূল্য বহুত। গতিকে কেনেবাকৈ আপোনাৰ সেন্দুৰ টেমাটো ধৰক খালী হ'ল, তেতিয়া সেই সেন্দুৰ টেমা বা খাৰু এনেকুৱা বস্তু হ'ল, আপুনি নিজে গৈ পেলাই নিদিব। জেতুকাখিনিয়ে হওক আপুনি লগোৱা, নিজে গৈ বাহিৰত কেতিয়াও পেলাই দিব নালাগে, এইটো ভালকৈ থৈ দিব অথবা ভাল জেগাত পুতি দিব পাৰে। তাৰোপৰি নিজৰ মানুহজন যেতিয়া শুই থাকে আপোনাৰ স্বামী, তেতিয়াহ'লে আপুনি তেওঁক দেও দি পাৰ হ'ব নালাগে। তেওঁক কুচাই পেলাই ভৰিটো লাগিলে পাৰ হ'ব, কিন্তু তেওঁক পাৰ হৈ পেলাই কেতিয়াও যাব নালাগে, আৰু নিজৰ স্বামীৰ ছাঁটো গচকিব নাপায়। এইবোৰ নিয়ম মানি থাকিলেই শিৱ পাৰ্বতীৰ দৰে, নাৰায়ণ লক্ষ্মীৰ দৰে আপোনাৰ জীৱনটো এটা ভাল স্বামী স্ত্ৰী হিচাপে গোটেই জীৱনটো সহবাস কৰিব পাৰিব তেওঁৰ লগত। আৰু সেইদৰেই সকলোৱে বিচাৰে নিজৰ স্বামীৰ লগত। আমি মানে নাৰায়ণক যেনেকৈ লক্ষ্মীয়ে সেৱা কৰে, সেইদৰেই আমাৰ সৌভাগ্যৱান আমাৰ স্বামীক সেইদৰেই আমি সেৱা কৰি যাব লাগে। তেতিয়া তেওঁ আয়ুস বৃদ্ধিৰ লগতে সকলো ফালৰ পৰা উন্নতি হয়, ঘৰখনৰ উন্নতি। ঠিক এইদৰে সৰু সৰু নিয়মেৰে আমি আমাৰ জীৱনটো, আমাৰ সংসাৰখন বচাই ৰাখিব পাৰোঁ, সৌভাগ্যৱান হৈ থাকিব পাৰোঁ। ধন্যবাদ।